বুঢ়ী গোসানী সুবৰ্ণকান্তীয়ে অকণমানজনীক খুৱাবলৈ বুলি কাঁহৰ পান্ধোৱা এখনত গাখীৰ অকণত পিঠাগুড়ি দুটামান আৰু গুটি গুচাই ভীমকল অকণ পিটিকি ল'লে। যিমানেই তেওঁ আগলৈ চাওঁ বুলি ভাবিছে, মনটোৱে যেন তেওঁ অতীতলৈহে টানি আজুৰি লৈ যাব খুজিছে। নিজৰ মানুহজনৰ অনুপস্থিতিত ১.৫ বছৰীয়া একমাত্ৰ সন্তান কীৰ্তিচন্দ্ৰ, সৰল চিতীয়া আজলি সতিনী পদ্মাৱতী আৰু তেওঁৰ ১০-১২ বছৰীয়া সন্তান গহীন চন্দ্ৰৰ সৈতে সুবৰ্ণকান্তীৰ যেনেকুৱা শুইন শুইন ভাৱ হৈছিল, আজিওচোন তেনেকুৱা ভাৱ এটাকে আহিছে মনলৈ। আমবাৰী সত্ৰৰ জীয়াৰী সুবৰ্ণকান্তী কীৰ্তিচন্দ্ৰৰ বছেৰেক হওঁতে কি নহওঁতেই বাঢ়ি গ'ল। বাঢ়ি হ'ল মানে প্ৰথমতে গোসাঁইজন নিখোজ হ'ল। বিচাৰ খোচাৰ কৰি একো সন্ধান উলিয়াব পৰা নহ'ল। মাহেকৰ মূৰত মানুহে ব্ৰহ্মপুত্ৰৰ বালিত উৱলি যোৱা মৰাশ এটা পাই খবৰ দিলে। চিনিব পৰা অৱস্থাত নাছিল। ওচৰত পৰি থকা গামোচাখন বদৰং হৈছিল যদিও তাৰ দুকাষৰ পুলি ভাঙি দিয়া আঁচু গোসাঁনীয়ে ছমাহৰ আগতে লগোৱা গামোচা জুতিৰ সৈতে একে। বৰমহা গামোচাখন ওচৰৰে কুনুৰাম ভকতে আনি গোসাঁনীক দেখুৱাইছিল। গামোচাৰ মূৰত থকা ফুলটোৰ চানেকিখন এতিয়াও গোসাঁনীৰ হাতত আছে। বৰ হেঁপাহেৰে তুলিছিল তেওঁ ফুলটো, লেখি লেখি ৪ 10টা কাঠিৰ ফুল আছিল সেইটো। বৰণটো অকণমান গুমুঠা হ'লেও নাকে মুখে চকুৱে চেলাউৰিয়ে নক্সা নকল বেয়া নাছিল সুবৰ্ণকান্তীৰ। পিছে হওঁতে ডাঙৰ অঘটন এটাই ঘটিল। কোনো সুপাত্ৰত গটোৱাৰ আগতেই ঘাটমাৰি ছোৱালীজনীৰ কইনাকাল হ'ল। ইফালে ইন্দ্ৰকান্তৰ মাকেও পুতেকৰ দ্বিতীয় বিবাহৰ বাবে উপযুক্ত কন্যাৰ সন্ধান কৰি আছে। পিছে সতিনী লগা দৰালে ছোৱালী এজনীনো লাগ বুলিলেই ঠাউকতে পাই ক'ত। হাৰ সুচি নোহোৱাকৈয়ে হাৰ পেলাবলগীয়া হোৱাতকৈ এজনী থকালে বিয়া দিয়াই উত্তম বুলি আমবৰীয়া গোসাঁয়ে ইন্দ্ৰকান্তৰ লগতে বন্দবস্ত পকা কৰি পেলালে। আচলতে বিয়াখন ইন্দ্ৰকান্তৰ মাকেহে পাতিছিল। ইন্দ্ৰকান্তৰ শৰীৰটোহে আছিল তাত। বাঁহী বিয়াৰ দিনা কিংখাপৰ ৰিহা মেখেলা পিন্ধা সুবৰ্ণকান্তীতকৈ ৰিহাৰ আচলেৰে চকুপানী মচি মচি আলহী অতিথিক সোধ পোছ কৰি থকা পদ্মাৱতীকহে যেন ইন্দ্ৰকান্তৰ চকুৱে বিচাৰি ফুৰিছিল। মাকৰ পচন্দ মতেই বৰহমপুৰ সত্ৰৰ জীয়াৰী পদ্মাৱতীক এদিন ইন্দ্ৰকান্তই ঘৰৰ লখিমী কৰি ঘৰ সুমুৱাইছিলহি। গাখীৰত সেন্দুৰ হালধি মিহলোৱা যেন গাৰ ৰং, কিন্তু দাঁত দুটিমান অলপ আগলৈ ওলোৱা। মাতশাৰী শুনিবলৈ বৰ শুৱলা নোহোৱা বাবে শাহুৱেকে নাম ৰাখিছিল ভাকৰি। তাঁত বব পাৰে, পিছে ফুল বাচিব নাজানে। মাটিমাহৰ আঞ্জা ৰান্ধিলে কাঁহৰ বাতিত হেতাৰে বাঢ়ি দিওঁতে জাৰককে উঠে। মাছৰ আঞ্জা ৰান্ধোতে আঞ্জাখন কচু ঘটা দি ঘুটি থাকে। মূৰকত গৈ আঞ্জাৰ বাতিত জক জককে পাভ মাছৰ কাঁইটকেইডালে পায়গে খাৱৰিয়াই। এইবোৰ কাৰণতে ইন্দ্ৰকান্তৰ মাক বেলেগ এজনী বোৱাৰীৰ সন্ধানত আছিল। অৱশ্যে তেওঁৰ উদ্দেশ্য সিজিল বুলিয়েই ভাবিব লাগিব। সুবৰ্ণকান্তীক ফুলত অতি চাৰকাজি, মুখৰ মাত মিঠা, ৰন্ধা বঢ়াটো পাকৈত। ৰান্ধনি লোৱাৰ দিনা সুবৰ্ণকান্তীয়ে পকা তেতেলীৰে ৰন্ধা বুঢ়া বৰালিৰ আঞ্জাখন আৰু খৰিকাত দিয়া পুঠি মাছ ভকত গোসাঁই আটায়ে টকালি পাৰি পাৰি খালে। তাৰ দুদিনৰ পাছত কলগছীয়া ৰৌ এটা চোতালত বাচি কুচি চুবুৰীৰ ঘৰে ঘৰে বিলোৱাৰ পাছত ইন্দ্ৰকান্ত গোসাঁয়ে বৰকচুৰ পাত এখনত নিজৰ ভাগটো নি ৰান্ধনীশালত থকা সুবৰ্ণকান্তীৰ হাতত দি সেমেনা সেমেনিকৈ ক'লে, মাছ অকণ ভাকৰি পাততো দিবলৈ নেপাহৰিবি। ইন্দ্ৰকান্তৰ হাৱ ভাৱ দেখি সুবৰ্ণকান্তীৰ দুধাৰে লোটক বৈ আহিল। সতিনীৰ বিষয়ে মানুহে যেয়ে যি নকওক, সুবৰ্ণকান্তীয়ে পদ্মাৱতীক কিন্তু নিজৰ বায়েক বুলিয়ে ল'বলৈ বিচাৰে। সিদিনা মাতিছিলো বাইটি বুলি। পদ্মাৱতীয়ে পিছে একেবাৰে জাঙুৰ খাই উঠিল, বোলে কিহৰ বাইটি চলাবলৈ আহিছ? এনেনো একেবাৰে বোলে একে মাইকী বাপেকে ফুকুৱা বায়েকজনী পালে। ভাকৰি ভাকৰি বুলিবি, ভাকৰি। পদ্মাৱতীৰ মনৰ ভিতৰখন সেইদিনাই সুবৰ্ণকান্তীয়ে পঢ়ি পেলাইছিল। আজি স্বামীৰ অন্তৰখনো পঢ়িবলৈ পাই সুবৰ্ণকান্তীয়ে যেন চকুপানী সামৰিব নোৱাৰা হ'ল। দোষ কি সুবৰ্ণকান্তী? তেওঁৰ কথা কিয় স্বামীয়ে তেনেকৈ ভাবিবলগীয়া হ'ল? আমবাৰী সত্ৰত কোনেও কাকো টানকৈ একো এষাৰ নকৰে। এইখন ঘৰত জীৱন যৌৱন সকলো সঁপি দিবলৈ ওলোৱাৰ বাবেই নেকি তেওঁ যে এনেকৈ হুতামাত শুনিবলগীয়া হৈছে? বছৰ ঘূৰিল। সুবৰ্ণকান্তীৰ কোলালৈ কীৰ্তিচন্দ্ৰ আহিল। তাৰ পিছতে এটা কথা হ'ল। পদ্মাৱতীৰ জীয়েকগৰাকী মটকৰ গোসাঁই ঘৰলৈ ভালে কেইবছৰৰ আগতেই উলিয়াই দিয়া হৈছিল। মটকৰ শীচ ভজাই কাৰণেই মটকৰ গোসাঁই, এনেই জাতে কুলে কায়স্থ গোসাঁই। হ'লেও পিছে দুই এখনক বাদ দিলে আন সত্ৰবোৰে তেওঁলোকৰ লগত বিয়া বাৰুৰ সম্পৰ্ক জুৰিব নোখোজে। অধিকাৰৰ পুতেকলৈও বোলে ছোৱালী পোৱা নাছিল। ইন্দ্ৰকান্তৰ মাকে চকুৰি চিকাৰূপ লৈ 8 বছৰীয়া নাতিনী আইজনীক মটকৰ গোসাঁই ঘৰলৈ উলিয়াই দিছিল।
জোৰণত দিয়া সোণ ৰূপৰ অলংকাৰে বোলে ছোৱালীজনীক একেবাৰে গিলিপ মাৰি ধৰিছিল। হোমৰ গুৰিৰ পৰা আহি গৰমে ধৰিছে পাই বুলি সোপাকে খুলি দলিয়াই পেলাই মাকৰ শোৱা পাতিত টোপনি যোৱা ছোৱালীজনীক আটাকে হেনো কোনোমতেহে বুজাই বঢ়াই নি দোলাত তুলি দিছিলগৈ। পিছে সেই যি আৰু গায়নে বায়নে দোলাত তুলি লৈ গ'লেই। তাৰ পাছত আৰু ছোৱালীক মাকৰ ঘৰলৈ আহিবলৈকে অনুমতি নিদিয়া হ'ল। বৰকৈ কাবৌ পকালি কৰাত এবাৰ যেনিবা আহিবলৈ অনুমতি পালে, তাকো বুলি একেবাৰে ৰাজকীয় খিতাপত। আগে আগে গায়ন বায়ন, তাৰ পাছতে মুগাৰ চোলা চুৰিয়া পিন্ধা, মুগাৰ পাগুৰি মৰা 10-12জনীয়া ভকতৰ দল এটা, তাৰ পাছতে আকৌ একাঠি একাঠি উৰণি লৈ 6গৰাকী ভকতনী, তাৰ পাছতহে চাৰিওফালে পৰ্দা লগোৱা দোলাত তেওঁলোকৰ গোসাঁনী। দোলাৰ পাছতো আকৌ আগফালৰ অনুৰূপেই 6গৰাকী ভকতনী, 10-12জন ভকত। একেবাৰে গোসাঁই ঘৰৰ মুখত দোলাভাৰীয়ে কান্ধৰ পৰা দোলা মাটিত নমালে। উমলি জামলি 8 বছৰীয়া হোৱা চোতালখনতো ভৰি নেপেলোৱাকৈ মটকৰ গোসাঁনী গোসাঁই ঘৰত সোমাল। ভকত কেইজনমানে লগত অনা চেলেং চাদৰেৰে আনি দিয়া গোসাঁই ঘৰৰ ভিতৰতে কোঠালি এটাৰ নিচিনা কৰিলে। আলহী গোসাঁনীক তাতে বহোৱা হ'ল। তাৰ ভিতৰতে আইজনীয়ে 12 বছৰীয়া ভায়েক গহীন চন্দ্ৰকে ধৰি মাক, আটাক, বুঢ়ীমাক সকলোৰে লগত কথা পাতিলে। মাকৰ ঘৰৰ পৰা দিয়া কোমল চাউল তেওঁৰ লগত অহা ভকতনীয়েহে ধুই পখালি মুখৰ আগত যতনাই দিলে। মাকৰ ঘৰৰ জলপান বুলি তাকে বৰ তৃপ্তিৰে খালে আইজনী। গায়নে বায়নে গোটেইখন খদমদম লাগি থকা গুণেই নেকি সুবৰ্ণকান্তিৰ কথা প্ৰথমতে কাৰো মনতে পৰা নাছিল। কেঁচুৱা কীৰ্তিচন্দ্ৰ কোলাত লৈ পৰম উৎসুকতাৰে তেওঁ ভিতৰতে আছিল। কথাটো মনত পেলালে আইজনীয়ে নিজেই, মাহিতীক মই দেখাই নাই নহয়, মাহিতীৰ ল'ৰাটোও বোলে বৰ এটা হ'ল। ইন্দ্ৰকান্ত মানুহটো কিবা জলকা লগাদি লাগিল। কোনো কামতে হাউচ নোহোৱা হ'ল। খোল এটালে বুলি কঁঠাল কাঠ এটুকুৰা নিজেই চাঁচি থৈ দিছিল। খোল এটা লাগে লাগে বুলি গহীন চন্দ্ৰই আটাকৰ পিছে পিছে লাগি আছে। ইন্দ্ৰকান্তৰ কেটকুটেই নাই। এদিন সুবৰ্ণকান্তিয়ে আগবঢ়াই দিয়া তেওঁৰ অতি হেঁপাহৰ পচলাৰ খাৰকণৰ জুতি নোচোৱাকৈ বাতিটোতে হাত ধুই খোৱা সামৰি উঠি আহিল। আৰু এদিন কাকো টু শব্দ এটাও নোকোৱাকৈ কেনিবা ওলাই গ'ল, যি গ'লেই আৰু। দুচকু ভৰি আহিল সুবৰ্ণকান্তি। কোলাত থকা 1.5 বছৰীয়া উন্মীয়ে হেঁপা মেলি পাণ ধোৱাখনৰ পৰা আধা সনা কল পিঠাগুৰি এমুঠি আনি গালে মুখে সানি থকা দেখি তেওঁৰ সম্বিত ঘূৰি আহিল।